আমি কওঁ ৰাংবাহেকা তিতা মানে বাহেকা তিতা আপোনালোকে কি কয় নাজানো এয়া তিতা আমি মানে শুকুৱাই এইখিনি হৈছে আৰু আছে পিছত ছিঙিম মানে একেবাৰে আগৰ কোমলখিনি কলিখিনি ছিঙা নাই কলিখিনি পিছত ছিঙিম আৰু ছিঙি এই ফুলখিনি যে এইখিনি তিতা ফুল এই ফুলখিনি শুকুৱাই পেলাই আমি থৈ দিওঁ তেতিয়াই মন যায় তেতিয়াই আমি এইটো যিকোনো ধৰণে খাব পাৰোঁ বৰ বনাই খাব পাৰোঁ পিঠাগুড়ি খাব পাৰোঁ বা এনেও খাব পাৰোঁ এনেকৈ বনাই আলুৰ সৈতে ভাজি কৰিও খাব পাৰি এনেকৈ ধৰণে খাম আৰু আজি মই বৰ অলপ বনাম কেনেকৈ বনাওঁ দেখুৱাম আপোনাক চাই থাকিব ভিডিঅ'টো শেষলৈকে নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনালোঁ হাতখন ভালকৈ ভাল হোৱা নাই ভাল হোৱাই তথাপিতো আজি অকণমান ৰন্ধা বঢ়া লাগিম বুলি পাকঘৰলৈ আহিছোঁ এইফালে মই চব্জি বনাই আছোঁ এইফালে নেক্সট ভাত হৈ গ'ল আৰু এতিয়া ভাবিছোঁ এইখিনি লৈছোঁ এতিয়া এয়া চাওক এইখিনি লৈছোঁ মানে আমি কওঁ ৰাংবাহেকা তিতা আপোনালোকে বাৰু কি কয় নাজানো মই কি কয় কমেণ্ট কৰি জনাবচোন এই তিতাখিনি মই এতিয়া বৰ বনাম বুলি ভাবিছোঁ মানে বনামেই আৰু এতিয়া বহুত দিন বনোৱা নাই আজি প্ৰায় এবছৰমান হ'ল মই একদম কিচেনৰ কাম কৰাই নাছিলোঁ মোৰ এটা সৰু এক্সিডেণ্টৰ কাৰণে মই বনোৱা নাছিলোঁ এতিয়া অকণমান ভাল পাইছোঁ তথাপি হাতখন মানে এনেকৈ চিধা হোৱাই নাই এই ৰিচটো এতিয়াও মানে এনেকৈ পোন হোৱাই নাই অকণমান সময় লাগিব কৈছে ডক্টৰে তথাপিতো যিখিনি পাৰোঁ অলপ অলপ কাম কৰোঁ আজি তিতা বৰ বনাম আৰু কেনেকৈনো বনাওঁ তাকে আপোনালোকক অকণ দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি যাব নাপাহৰিব আচলতে এই যে ৰাংবাহেকা তিতাখিনি এই তিতাখিনি এইখিনি আপোনালোকে সকলোৱে জানে ন সকলোৱে চিনি পায় মই বাৰীতে আছে বাৰীৰ পৰাই ছিঙি আনিছোঁ আমি কি কৰোঁ এই তিতা মানে শুকুৱাই থৈ দিওঁ গোটেই বছৰটোৰ কাৰণে যেতিয়াই মন যায় তেতিয়াই আমি খাওঁ কেতিয়াবা আমি এয়া ৰাংবাহেকা তিতা মাছ পিঠাগুড়ি দি পেলাই খাওঁ প্ৰথমতে এই তিতাখিনি খাৰ দি পেলাই মানে সিজাই ল'ম তাৰপিছত মাছখিনি ভাজি পেলাই দি দিওঁ এনেকৈও খাওঁ মাটিমাহৰ লগত দিও খাওঁ কেতিয়াবা আলু দি ভাজিও খাওঁ আৰু কেতিয়াবা কি হয় মানে আগতে আমাৰ মানে মা যেতিয়া আছিলে আমাৰ যেতিয়া আইতা কাকা আছিল তেতিয়া কি কৰে যেতিয়া আমাৰ পেট বিষায় বা মানে কি টেঙা পানী উগাৰি আহে তেতিয়া মানে কয় কি পেটত পেলু হৈছে তেতিয়া এয়া কি কয় তিয়াই পেলাই ৰাতিপুৱা খালী পেটত খোৱা তেতিয়া হেনো ভাল আৰু কেতিয়াবা কি কৰে আমাৰ মানে আগৰ কথা কৈছিলে মই এতিয়া কথা কোৱা নাই আগতে কি কৰে এয়া মানে জ্বৰ হ'লেও এয়া পানী তিয়াই পেলাই তিতা পানীটো আমাক খুৱাইছিলে যা হওক এতিয়া আমাৰ সেই আগৰ পুৰণি দিনসমূহ নাই এতিয়া আমাৰ বেমাৰ আজাৰ হ'লে আমি চিধা ডক্টৰৰ ওচৰলৈ যাওঁ ডক্টৰৰ পৰামৰ্শমতে আমি আগবাঢ়ি আহিছোঁ ডক্টৰৰ পৰামৰ্শমতে আমি ঔষধ পাতি কৰোঁ তেতিয়াহ'লে বন্ধুসকল এফালে মোৰ চব্জিটো হৈয়ে গৈছে তেতিয়াহ'লে আহকচোন বন্ধুসকল মই তিতা বৰটো কেনেকৈ প্ৰস্তুত কৰোঁ অকণমান আপোনালোকক দেখুৱাম এনেকৈ বনাই ল'লোঁ ইয়াতে মই দিলোঁ হালধি নিমখ কাটি ৰখা পিঁয়াজ দিলোঁ জলকীয়া কেঁচা জলকীয়াও দিলোঁ তাৰপিছতে বেকিং অকণমান দিছোঁ আৰু ইয়াতে অকণমান জিৰা গুড়িও দিছোঁ আৰু দি পেলাই এইখিনি মই এনেকৈ সানি অকণমান সোনকালে থৈ দিম